নমস্কাৰ। আজি মোৰ গুৱাহাটীৰ বজাৰখনত কাম কৰা আজি নাই বোলে 20 বছৰ ওপৰে হৈ গ'ল। আৰু এই 20টা বছৰত মই বহুত কিবা কিবি দেখিলোঁ আমাৰ গুৱাহাটীৰ বজাৰখনত। আমাৰ অসমীয়া মানুহে কি কৰে, বাহিৰৰ পৰা অহা মানুহখিনিয়ে কি কৰি আছে আমাৰ অসমখনত, বাহিৰৰ পৰা অহা মানুহখিনিয়ে কেনেকৈ ব্যৱসায় বাণিজ্য কৰি আছে, আৰু আমাৰ অসমীয়া মানুহে কি কৰি আছে দেখি আছোঁ। আমাৰ অসমীয়া মানুহবিলাকে কি কৰে, বহিৰাগতৰ আহি কিনে কি কৰি আছে। আৰু বজাৰখনত থাকি কিনে কাম কৰিলে কিছুমান কথা গম পোৱা যায়। চব কথা খালি পঢ়ি শুনি কিনে যে গম পোৱা যায় সেনেকুৱা নহয়। বহুত কথা আপোনাৰ দেখি শুনি পেলাও গম পোৱা যায়। বহুত কিছুমান অভিজ্ঞতা আপোনাৰ দেখি শুনি পেলাও হয়। তো বজাৰখনৰ পৰা বহুত কিছুমান ঘটনা দেখা পালোঁ। তো বোলো কিয়নো এইবিলাকৰ ওপৰত বিষয় এটা বনাই পিনে আপোনালোকক মই অৱগত কৰোঁ যে আমাৰ অসমীয়া মানুহে কি কৰি আছে, বহিৰাগতে কি কৰি আছে, আমাৰ অসমীয়া মানুহে অসমখনক লৈ কিনে বা নিজৰ জাতি, নিজৰ ভাষাটো, নিজৰ ভেটিটোক লৈ কিনে কিমান সজাগ আৰু সচেতন, আৰু বহিৰাগত মানুহখিনি নিজৰ জাতি, ভাষা, ধৰ্মক লৈ কিনে কিমান সজাগ আৰু সচেতন দেখি আহি আছোঁ। কিছুমান ঘটনাৰ পৰা ভাল লাগে, কিছুমান ঘটনা বেয়া লাগে। বেয়া লগা ঘটনাৰ সংখ্যাটোৱে বেছি। ভাবিলোঁ কি তাৰে ওপৰত এইবিলাকৰ ওপৰতে এটা বিষয় এটা বনাই পেলাই আপোনালোকৰ সন্মুখত আপোনালোকক অৱগত কৰোঁ। মই ভালকৈ কথা ক'ব নাজানো, তথাপিও চেষ্টা কৰিম ভালকৈ বুজাই দিয়াৰ কাৰণে। আজি মই খুব সহজ ভাষাত ক'ম, সহজ সৰল ভাষাত কৈ দিম। কথাৰ বেছি মই মেৰপেচ নাজানো, কিয় আপোনালোকৰ দৰে মই শিক্ষিত নহয়। তথাপিও চেষ্টা কৰিম ক'বৰ কাৰণে। আশা কৰোঁ আপোনালোকে কথাটো বুজি পাব। এটা কিন্তু কথা কৈ থৈ দিওঁ যে আমাৰ অসমীয়া মানুহখিনিয়ে আমাৰ আগৰ প্ৰজন্মটো যেনেকুৱা সজাগ আৰু সচেতন আছিল, নিজৰ জাতি, ভাষা, ভেটি লৈ পেলাই, বৰ্তমানৰ অসমীয়া মানুহখিনি সেনেকুৱা সজাগ আৰু সচেতন নহয়। আৰু আমাৰ অসমীয়া মানুহে খুজে খুজে ভুল কৰি আছে, খুজে খুজে ভুল কাম কৰি আছে। নাজানো ক'লে ভাল হ'ব নে বেয়া হ'ব, কিন্তু ভুলবিলাক আচলতে চাব লাগে। আমি ভুলবিলাক আমি নিজে চাব লাগে, আমি কোনটো ভুল কাম কৰি আছোঁ, কি ভুল কাম কৰি আছোঁ। আৰু ইমান ভুল যে মানে কৈ কিনে খতম নহ'ব, আমাৰ অসমীয়া মানুহে কিমান ভুল কাম কৰি আছে। হ'ব পাৰে কেতিয়াবা কিবা কৰোঁতে ভুল হৈ যাব পাৰে, তাৰে কাৰণে মই আগতীয়াকৈ ক্ষমা খুজি থৈ দিছোঁ। কিবা যদি ভুল শুধৰাই দিবৰ কাৰণে চেষ্টা কৰিব, কিয় মই জানি বুজি কিনে মই ভুলটো কৰিব নোখুজিম। হ'ব পাৰে কেতিয়াবা ভুল এটা কথাত হৈ যাব পাৰে। যদি কিবা ভুল হৈ যায়, তাৰ কাৰণে মোক ক্ষমা কৰি দিব। আগতীয়াকৈ মই ক্ষমাটো খুজি ৰাখি থৈ দিলোঁ। চেষ্টা কৰোঁ এবাৰ কৈ পেলাই, কিয় কোনো যদি ক'ব কাৰণে আগবাঢ়ি যদি নাহে, কোনোবাইতো ক'ব কাৰণে আগবাঢ়িব লাগিব ন। কোনোবাইতো ভুলবিলাক দেখাই দিব লাগিব যে আমি কোনবিলাক ভুল কাম কৰি আছোঁ। ধন্যবাদ।